আমাৰ আজিৰ কৰ্মকৰ্তাসকলক নেতৃবৃন্দক মই কংগ্ৰেচুলেশ্যন দিছোঁ। তেখেতসকলে সোণালী জয়ন্তী ইয়াত উদযাপন কৰিছে আৰু ইয়াৰ লগতে যিসকল শ্বহীদে নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন সংগ্ৰামত অংশগ্ৰহণ কৰি পেলাই শ্বহীদ তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজি বিশেষকৈ চবে আনন্দিত হৈছোঁ কি নিখিল বড়ো ছাত্ৰ সন্থাই জাতীয় জীৱনৰ কাৰণে কাম কৰি আজি 50 বছৰ অতিক্ৰম কৰিলে জিলা হিচাপে। কেন্দ্ৰই আগতে 50 বছৰ অতিক্ৰম কৰিছে আৰু যিখিনি সময়ত সকলো জাতি জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ লগতে এপছুক যে মৰম স্নেহ দিছে সকলো মানে আঁকোৱালি লৈছে, সেইটো এটা ডাঙৰ কথা। আৰু এপছুৰ এতিয়া দায়িত্ব বাঢ়িছে। 50 বছৰ হ'ল ওদালগুৰি জিলাৰ এটা লেভেল পাই গ'ল, এটা ষ্টেটাছ পাই গ'ল। তো অনাগত দিনত আৰু জাতীয় জীৱনত বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ লগতে পিছপৰা জনগোষ্ঠীবিলাক আগুৱাই নিয়াৰ কাৰণে সামাজিক যিটো সংগ্ৰাম সেইটো অব্যাহত ৰাখিব লাগিব, কাম কৰিব লাগিব। তো ইয়াৰ কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাক আহ্বান কৰিছোঁ। বড়ো জনগোষ্ঠীৰ লগতে আমাৰ অঞ্চলৰ বিভিন্ন পিছপৰা জনগোষ্ঠী খবৰক লৈ পেলাই শিক্ষা আৰু বিভিন্ন সামাজিক জাগৰণৰ প্ৰতি তেখেতসকলে যাতে গুৰুত্ব দিয়ে, মই সেইটো আহ্বান জনাইছোঁ। আৰু আমাৰ অঞ্চলত হাজাৰ হাজাৰ লোক আছে যিসকলে ইয়াৰে ভূমিপুত্ৰ হয়, কিন্তু আজি তেখেতসকলৰ মাটি নাই। আৰু কিছুমানৰ মাটি আছে কিন্তু পট্টা পোৱা নাই। তো ইয়াৰে যিহেতু বাসিন্দা হয়, ইয়াৰে যিটো খিলঞ্জীয়া মানুহ হয়, সেইসকলে ইয়াতে জীয়াই আছে, ইয়াতে মৰিব। তেখেতসকলৰ বহুত জেনেৰেশ্যন ইয়াতে মৰি গ'ল। তো সেইসকলে আজি ভূমিৰ পৰা যিটো বঞ্চিত হৈ আছে, সেই ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ আমি আগবাঢ়ি আছোঁ। আৰু অহা 23 তাৰিখে আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ অঞ্চলৰ কিছুমান ব্যক্তিসকলক আমি বাছনি কৰি ওলাইছোঁ। আৰু সেইসকলক প্ৰথম ফেজত আমি ভূমি পাট্টা দিয়া কামটো আৰম্ভ কৰিম। আৰু ইয়াৰ পিছত ফৰেষ্ট অঞ্চলত আৰু বিভিন্ন অঞ্চলত যিসকল আজি শ্বেডিউল ট্ৰাইব এণ্ড আদাৰ ফৰেষ্ট ডুৱেলাৰ্ছ ইয়াত আছে বা বিভিন্ন অঞ্চলত যাক যেনেকৈ কোনে য'ত যোগ্য হয়, যেনেকৈ পাবলৈ সক্ষম হয়, আমি তেখেতসকলক ভূমি পাট্টা দিয়াৰ কামটো কণ্টিনিউ কৰি যাম। আজি মই অতি আনন্দিত হৈছোঁ যে ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ এতিয়া সোণালী জয়ন্তী উদযাপন হৈছে। লগতে 46তম ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ বড়ো ছাত্ৰ সন্থাৰ যিটো বছৰেকীয়া অধিৱেশন এই খাগ্ৰাবাৰী অঞ্চলত হৈছে। আজি আমি দেখিছোঁ ইয়াতে যিটো ফৰ্টানা দৈমাৰী, তেখেতে এজন শ্বহীদ হিচাপে সেই সময়ত বড়োলেণ্ড মুভমেণ্টৰ সময়ত শ্বহীদ হৈছিলে। এই শ্বহীদৰ নামত আজি কুঞ্জলতা বড়োকে আদি কৰি কেইজনমান নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মকৰ্তাসকলক সম্বৰ্ধনা জনাইছে। মই অতিকে আনন্দিত হৈছোঁ। আৰু হয়তো বিটিআৰ চুক্তিৰ পিছত ওদালগুৰিত আৰু এই খাগ্ৰাবাৰী অঞ্চলত এইটো এটা ডাঙৰ এটা অনুষ্ঠান ইয়াতে উদযাপিত হৈছে। মই অতিকে আনন্দিত হৈছোঁ। ইয়াতে জাতি বৰ্ণ নিৰ্বিশেষে ইয়াত উপস্থিত হৈছে। আজি আপোনালোকে জানে যে যিটো নেকি নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো নেকি উদ্দেশ্য, যিটো এইমছ এণ্ড অবজেক্ট, সেই এইমছ এণ্ড অবজেক্টটো লৈ পেলাই আজি তেখেতসকলে ওদালগুৰি জিলাই সেইটো পালন কৰিছে। আজি কৰণীয় বহুত আছে, কাম কৰিবলগীয়া বহুত আছে। আজি যিটো নেকি যুৱ সমাজৰ স্খলন, যিটো নেকি যুৱক যুৱতীসকলৰ স্খলন, এই সম্পৰ্কে আমাৰ বিবেচনা কৰাৰ এটা সময় সমাগত। আৰু মই ভাবোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা অকল নহয়, সমাজৰ যিবিলাক নেকি আমাৰ আছে অনুষ্ঠান প্ৰতিষ্ঠান আছে, তেওঁলোকে যুৱক যুৱতী স্খলনৰ সম্পৰ্কে আমি আলোচনা কৰিব লাগে। আৰু লগতে আমাৰ শৈক্ষিক পৰিৱেশটো আমি কেনেকৈ সুস্থ বাতাবৰণ সৃষ্টি কৰি পেলাই কেনেকৈ আমি আগুৱাই যাম, বৰ্তমান যিটো প্ৰতিযোগিতামূলক ইয়াত কেনেকৈ আমি আগুৱাই যাম। আজি নতুন শিক্ষানীতি আহি আছে। এই শিক্ষানীতিটো লৈ পেলাই গোটেই সমগ্ৰ ভাৰতবৰ্ষ এটা হৈছে আলোড়ন সৃষ্টি কৰিছে। এই শিক্ষানীতিৰ ওপৰত আমি আলোকপাত কৰিব লাগে, ভালকৈ আলোচনা বিলোচনা কৰিব লাগে। আৰু কেনেকৈ এই শিক্ষানীতিৰ দ্বাৰা আমাৰ শিক্ষা জগতক কেনেকৈ সুস্থ এটা শিক্ষা মানে ইয়াত অসমত ল'ব পাৰি, ইয়াৰ সম্পৰ্কেও নিখিল বড়ো ছাত্ৰ সন্থাৰ যথেষ্ট কৰণীয় আছে। আৰু আমি বড়ো সাহিত্য সভাই মানে সময়ে সময়ে
সেই সম্পৰ্কে আমি আলোচনা বিলোচনা কৰি থাকোঁ। আজি বড়ো ভাষাক মানে অসম চৰকাৰে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিছে আৰু ইতিমধ্যে অসম বিধানসভাত অলৰেডি ইতিমধ্যে মানে আইন হৈছে। সেই আইনৰ দ্বাৰা আমি ভাবোঁ যে বড়ো ভাষাটো এটা পূৰ্ণাংগ ভাষা হিচাপে এটা অফিচিয়েল ভাষা হিচাপে ব্যৱহাৰ কৰিব লাগে, সেইটোৱে আমাৰ আশাবাদী। আৰু লগতে যিটো সমস্যাবিলাক আছে সেই সমস্যাবিলাকো আমি সমাধান কৰাৰ কাৰণে আমি জাতীয় অনুষ্ঠান হিচাপে আমি এপছুৰ লগত বা নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত একেলগে থাকি পেলাই ঐক্যবদ্ধভাৱে আমি কাম কৰাৰ কাৰণে প্ৰচেষ্টা চলাওঁ। কিন্তু শেহতীয়াভাৱে কিন্তু বড়ো সাহিত্য সভাই এটা স্থিতি গ্ৰহণ কৰিছে যে যিহেতুকে বৃত্তিচিট বা অৰ্থাৎ বিটিআৰত মানে এই আঞ্চলিকতাবাদী চৰকাৰৰ প্ৰয়োজনীয়তা আছে বুলি আপোনালোকে মানে সাহিত্য সভাই সেই কথাটো হয়, সেইটোতো গতিকে আৰু 2 মাহ পিছত নিৰ্বাচন হ'ব। গতিকে সামগ্ৰিকভাৱে এই সভাৰ জৰিয়তে কি আহ্বান জনাব? নহয়, এইটো আমাৰ যিটো আঞ্চলিকতাবাদৰ কথা হৈছে, বড়ো নেশ্যনেলিজিমৰ কথা কৈছে যে যিহেতু আমি আগৰ পৰাই বড়ো নেশ্যনেলিজিমৰ সেই দৰ্শনটো লৈ পেলাই কাম কৰি আহিছোঁ, গতিকে এই জাতীয়তাবাদৰ যিটো নেকি ধাৰা সেইটো যাতে বৰ্তি থাকে এইটো কাৰণে আমি কৈছিলোঁ। আৰু লগতে অনাগত যিটো নেকি বিধানসভাৰ নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত আমি কেনেকৈ ঐক্যবদ্ধভাৱে আমি বিটিআৰ চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব পাৰে সেইটোৱে আমি চিন্তা চৰ্চাৰ সময় আহি পৰিছে। গতিকে আমি কাকো দোষাৰোপ নকৰোঁ। আমি ভাবোঁ যে এই বিটিআৰত যিটো ক্লজ আছে, যিটো দফাসমূহ আছে, এইটো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব লাগে। আৰু ৰূপায়ণৰ কাৰণে আজি আমি দেখিছোঁ যে কিছু বাদ বিতণ্ডাটো আহিব, এই বাদ বিতণ্ডাবিলাক দূৰ কৰি পেলাই আমি কেনেকৈ সমাধান কৰিব পাৰোঁ সেইখিনি আমি চিন্তনীয় বিষয় হৈছে। গতিকে আমি বড়ো সাহিত্য সভাৰ ভাষা সাহিত্য সংস্কৃতি অনুষ্ঠান হিচাপে আমাৰ উদ্দেশ্য হৈছে বড়ো ভাষাটো কেনেকৈ আগুৱাই লৈ যাম, বড়ো ভাষাটো এটা লিংক লেংগুৱেজ কেনেকৈ কৰিব পাৰোঁ, আৰু বৰ্তমান ইনফৰমেশ্যন টেকন'লজি প্ৰযুক্তি আৰু বিজ্ঞান এই অৱস্থাত আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, এই ভাষাটো কেনেকৈ এটা ডেভেলপ মানে এটা উন্নতি কৰিব পাৰোঁ সেইটো আমি চিন্তা কৰিছোঁ।